নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই শোভন বৰুৱা বিজ্ঞান শিক্ষক। মই যোৱাটো ভিডিঅ'ত তোমালোকক ফিজিক্স পদাৰ্থ বিজ্ঞানৰ যিটো গতি চেপ্টাৰ, সেই গতি চেপ্টাৰটো মই আৰম্ভণি কৰিছিলোঁ। তাত তোমালোক গতি কাক বোলে আৰু তাত ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট, দূৰত্ব আৰু সৰণ, দূৰত্ব আৰু সৰণৰ মাজত পাৰ্থক্য, দূৰত্ব সৰণ কি, সেই সম্পৰ্কে মই তোমালোকক দেখুৱাইছিলোঁ। আজি মই তোমালোকক সুষম গতি আৰু বিষম গতি, সুষম গতি আৰু বিষম গতি এই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। যিটো ইংলিছত কোৱা ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন, ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন, যিটো সুষম গতি আৰু বিষম গতি। এতিয়া সুষম গতি বুলিলে কি বুজা? আমি গতি কাক বোলে পাই আহিছোঁ। তোমালোকৰ যোৱাটো ভিডিঅ'ত তোমালোকে নিশ্চয় পাইছা, নিশ্চয় বুজি পাইছা। তোমালোকে তাত দূৰত্বৰ সৰণৰ বিষয়েও তোমালোকে পাইছা, ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট। আজি মই সেই গতিৰ এটা টপিক ল'ব বিচাৰিছোঁ, যিটো সুষম গতি আৰু বিষম গতি। এতিয়া সুষম গতি আৰু বিষম গতি কাক বোলে সেই সম্পৰ্কে মই আলোচনা কৰিব বিচাৰিছোঁ। এটা এক্সাম্পল সহ মই তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া চোৱা, মই এটা ডায়েগ্ৰাম এইটো আঁকিছোঁ আৰু 2 নম্বৰটো আঁকিছোঁ। ইয়াত এটা আছে ইউনিফৰ্ম আৰু এটা আছে নন ইউনিফৰ্ম, সুষম গতি আৰু বিষম গতি। ধৰি লোৱা বস্তু এটা সৰলৰেখা এডালেদি গৈ আছে, মানে ক'ৰবালৈ গৈ আছে, এটা যাত্ৰা পথত গৈ আছে। ধৰি লোৱা ৰৈখিকভাৱে গতি কৰিছে বুলি আমি ধৰি লওঁ। তেতিয়া মই চাম 1 ছেকেণ্ড, মই 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড, 6 ছেকেণ্ড, 7 ছেকেণ্ড মই এনেকৈ লৈছোঁ। এইটো গৈ আছে ৰৈখিকভাৱে। বস্তু এটা ধৰি লোৱা এৰ পৰা বিলৈ গৈ আছে, বি স্থানলৈ, এৰ পৰা বি স্থানলৈ গৈ আছে বস্তু এটা ধৰি লোৱা। এতিয়া তোমালোকৰ 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড, 6 ছেকেণ্ড, 7 ছেকেণ্ড মই এনেকৈ এটা সময় লৈছোঁ। 1 ছেকেণ্ডকৈ মই বাঢ়ি গৈ আছে। নিশ্চয় তোমালোকে প্ৰথম 1 ছেকেণ্ড, পিছত 2 ছেকেণ্ড, মানে 1 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড, 6 ছেকেণ্ড, 7 ছেকেণ্ড বস্তু এটা গৈ আছে। প্ৰথম ছেকেণ্ডত 5 মিটাৰ গ'ল বস্তুটো। 2 নম্বৰ ছেকেণ্ডতো কিমান গ'ল? 5 মিটাৰ গ'ল। 3 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল। 4 নম্বৰটো 5 ছেকেণ্ড গ'ল, কি 5 মিটাৰ গ'ল 4 নম্বৰ ছেকেণ্ডতো। 5 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল, 6 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল, 7 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল। ধৰি লোৱা তোমালোকে প্ৰতিটো ছেকেণ্ডত বস্তুটোৱে কিমান মিটাৰকৈ গৈছে? 5 মিটাৰকৈ গৈছে। তাৰমানে 1 ছেকেণ্ডত 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এইটো 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এইটো 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এইটো 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এনেকৈ গৈ আছে। ইয়াত তোমালোকে এই গতিটোত তোমালোকে কি দেখা পাইছা বাৰু? প্ৰতি ছেকেণ্ডত বস্তুটোৱে 5 মিটাৰকৈ গৈছে প্ৰতি ছেকেণ্ডত। তাৰমানে 1 ছেকেণ্ডত 5 মিটাৰকৈ বস্তুটো গৈছে, তাৰমানে সমান, প্ৰতি ছেকেণ্ডত সমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে এনেকুৱা ধৰণৰ আমাৰ গতি কি গতি বুলি কওঁ? সুষম গতি। এনেকুৱা ধৰণৰ গতিক আমি কি বুলি কওঁ? সুষম গতি। ধৰি লোৱা সমান সময়ৰ ব্যৱধানত, মই ডেফিনিশ্যনটো তোমালোকক কৈ দিছোঁ। সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে। দেখিছা ন? সমান সময়ত, তাৰমানে 1 ছেকেণ্ডত 5 মিটাৰ, 1 ছেকেণ্ডত 5 মিটাৰ, 1 ছেকেণ্ডত 5 মিটাৰ এনেকৈ গৈ আছে। তাৰমানে সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে, যিটো ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয়। নিশ্চয় তোমালোকে বুজি পাইছা। ডেফিনিশ্যনটো মই কৈ দিছোঁ। সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে। তাৰমানে প্ৰতি ছেকেণ্ডত 5 মিটাৰকৈ গৈছে। তাৰমানে 5 মিটাৰ 10 মিটাৰ যাব পাৰে প্ৰতি ছেকেণ্ডত।
তাৰমানে প্ৰতি ছেকেণ্ডত সমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে তেনেকুৱা গতিক আমি কি বুলি ক'ম? সুষম গতি বুলি ক'ম। আৰু এটা মই ডায়েগ্ৰাম কিছু তোমালোকে চোৱা। ইয়াত 1 ছেকেণ্ডত ইয়াতো সময় মই লৈছোঁ 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড 5 ছেকেণ্ড 6 ছেকেণ্ড মই এনেকৈ লৈছোঁ। প্ৰথম 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, পিছৰটো ছেকেণ্ডত 10 মিটাৰ গ'ল বস্তুটো, পিছৰটো ছেকেণ্ডত আকৌ 8 মিটাৰ গ'ল, পিছৰটো ছেকেণ্ডত আকৌ 15 মিটাৰ গ'ল, তাৰ পিছৰ ছেকেণ্ডত গ'ল 5 মিটাৰ, পিছৰ ছেকেণ্ডত গ'ল 7 মিটাৰ। মানে ইয়াত তোমালোকে কি দেখিছা? প্ৰতিটো ছেকেণ্ডত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ববিলাক বেলেগ বেলেগ। ইয়াত তোমালোকে দেখিছা প্ৰথম ছেকেণ্ডত 5 মিটাৰ গৈছে, দ্বিতীয় ছেকেণ্ডত 10 মিটাৰ, তৃতীয় ছেকেণ্ডত 8 মিটাৰ। হয়তো কিবা জাম পাব পাৰে, ক'ৰবাত বস্তুটো গৈ আছে, পোৱাৰ লগে লগে তাৰ স্পীডটো কমি গ'ল, আকৌ ফ্ৰী ৰাস্তা পালে তাৰ স্পীডটো বাঢ়ি গ'ল, আকৌ জাম ৰাস্তা পালে স্পীডটো কমি গ'ল। তো স্পীডটো কমি গ'লে দূৰত্বটো কম অতিক্ৰম কৰিব, হয় না? গতিকে তেনেকুৱা আছে বস্তুটো। এই গতিটো কেনেকুৱা আছে? প্ৰতি ছেকেণ্ডত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ববিলাক বেলেগ বেলেগ। গতিকে ইয়াৰ ডেফিনিশ্যনটো কেনেকুৱা হ'ব? সমান সমান সময়ৰ ব্যৱধানত, ধৰি লওক বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা। বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা গতিক বিষম গতি বোলে, নন ইউনিফৰ্ম মোশ্যন। নন ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয়। গতিকে এইটো মই তোমালোকক ধুনীয়া ডেফিনিশ্যন মই কৈ দিছোঁ, তোমালোকে লিখিব পাৰিবা। সমান সমান সময়ৰ ব্যৱধানত, ধৰি লওক বস্তু এটাই, ডেফিনিশ্যনটো লিখিবা, বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত বা সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বা ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয়। আকৌ নেক্সট ডেফিনিশ্যনটো হ'ব, বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা গতিক বিষম গতি বা নন ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয়। নিশ্চয় তোমালোকে বুজি পাইছা। আমাৰ বেছিভাগ গতিয়ে আমাৰ বিষম গতি হয়, কাৰণ ইউনিফৰ্ম গতিত আমি কেতিয়াও আমি গতি কৰিব নোৱাৰোঁ। গতিকে আমাৰ বেছিভাগখিনি গতি হৈছে বিষম গতি। তাৰমানে আমাৰ যিবিলাক ধৰি লোৱা গাড়ী মটৰ বা দৌৰা এনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাক চব বিষম গতিতে হয়। তাৰমানে বিষম গতি আমাৰ বেছিকৈ ব্যৱহাৰ হৈছে, কিন্তু সুষম গতি আমাৰ ইমান বিশেষ নাই, 2-এটা এক্সাম্পল থাকিব পাৰে। গতিকে নিশ্চয় তোমালোকে এইটো বুজি পাইছা, সুষম গতি আৰু বিষম গতি। এই সম্পৰ্কে তোমালোকে কিতাপতো চাবা, তেতিয়া পঢ়িবা, তোমালোকে তেতিয়া বেছিকৈ ভালকৈ বুজি পাবা। ইয়াৰ পিছত এটা আছে তোমালোকৰ দ্ৰুতি বুলি এটা আছে, তোমালোকে খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত খুব আহে, মই এইটো মোহাৰি দিছোঁ। খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত খুব আহে দ্ৰুতি। দ্ৰুতি খুব আহে পৰীক্ষাত, যিটো কোৱা হয়, ইয়াৰ ডেফিনিশ্যন আছে ধুনীয়া, মই দিম দ্ৰুতি সম্পৰ্কে। গতি হাৰৰ যিটো জোখমাখ, সেই জোখমাখবিলাক আমি কেনেকৈ ল'ম? ধৰি লোৱা ক্ৰিকেট খেলটো তোমালোকে দেখিছা, ক্ৰিকেট খেলত এজন বলাৰে 6টা বল দিয়ে, সেই প্ৰতিটো বলৰ যিটো স্পীড, দ্ৰুতি মানে স্পীড, দ্ৰুতি মানে কি? স্পীড, কিমান স্পীডত বলটো কৰিছে, সেইটো তোমালোকে নিশ্চয় ক্ৰিকেট খেল যদি চাইছা তোমালোকে দেখিছা, তাত বলটো দিয়াৰ লগে লগে তাত স্পীডটো কেলকুলেশ্যন ওলাই যায়, আৰু তেওঁ 6টা বল বেলেগ বেলেগ স্পীডত তেওঁ কৰিব পাৰে। হয়তো কোনোবা এটা 150ত কৰিব পাৰে, কোনোবা এটা 140ত কৰিব পাৰে, কোনোবা এটা 145ত কৰিব পাৰে, তেনেকুৱা। গতিকে সেই জোখমাখ যিবিলাক আমি দ্ৰুতি বা স্পীড, সেই জোখমাখবিলাক আমি কেনেকৈ ল'ম? তাৰমানে এইটো গতি, তাৰমানে বলটো কৰিছে কি এটা গতিত কৰিছে, তাৰমানে সেই গতিৰ জোখমাখ,
এতিয়া গতিৰ জোখমাখৰ বিষয়ে আমি যাবলৈ যাওঁতে ধৰি লোৱা বেলেগ বেলেগ বস্তুৱে এটা প্ৰদত্ত দূৰত্ব অতিক্ৰম কৰিবলৈ বেলেগ বেলেগ সময় ল'ব পাৰে। ধৰি লোৱা ক্ৰিকেট বল 6টা দিছে, কোনোবা এটা বল খুব স্পীডত গৈছে, ফাষ্ট, কম সময় লৈছে, কোনোবা এটা বল খুব কম স্পীডত গৈছে, গতিকে সময়টো বেছিকৈ লৈছে, তেনেকুৱা সেইটোকে কৈছে। আৰু বস্তু বেলেগ বেলেগ বস্তুৰ যিটো প্ৰদত্ত দূৰত্ব অতিক্ৰম কৰা যিটো অতিক্ৰম কৰিবলৈ মানে বেলেগ বেলেগ বস্তুৱে প্ৰদত্ত দূৰত্ব অতিক্ৰম কৰিবলৈ বেলেগ বেলেগ সময় ল'ব পাৰে। তাৰে কিছুমান ক্ষিপ্ৰ গতিত হ'ব পাৰে, ক্ষিপ্ৰভাৱে, আৰু কিছুমান লেহেম গতিত হ'ব পাৰে। তোমালোকে এতিয়া চলোৱা বাইক, গাড়ী কিছুমান ষ্ট্ৰং গাড়ী আছে যাৰ স্পীডটো খুব বেছি, কিছুমানৰ ইমান ষ্ট্ৰং নহয়, গতিকে তাৰ স্পীডটো কম, গতিকে স্পীড বেছি থকাটো বেছি ক্ষিপ্ৰ গতিত যাব, আৰু কম স্পীডটো লেহেম গতিত যাব। এতিয়া ক্ৰিকেট বল, স্পিন বল, তোমালোকে দেখিছা স্পিন বলটো লাহেকৈ যায়, তাৰ স্পীডটো 90, 100, তাতকৈ বেছি নহয়। কিন্তু যিটো ফাষ্ট বল কৰে, সেই ফাষ্ট বলটো তোমালোকে জানা 150, তোমালোকে জানা শোয়েব আখতাৰে কিমান স্পীডত বল কৰিছিলে, সেইটো তোমালোকে জানা, হয় না? গতিকে সেই স্পীডত যিটো বল যাব সেইটো ফাষ্টকৈ যাব, ক্ষিপ্ৰভাৱে যাব, আৰু যিটো স্পিন বল দিব সেইটো লেহেম গতিত যাব। গতিকে এনেকুৱা আছে। এতিয়া কি দিছে, বস্তুৰ গতিৰ হাৰ বেলেগ বেলেগ হ'ব পাৰে, বস্তুৰ গতিৰ হাৰ বেলেগ বেলেগ হ'ব পাৰে। আমি সেইটো আকৌ বেলেগ বেলেগ বস্তুৱে একে হাৰটো গতি কৰিব পাৰে, বেলেগ বেলেগ বস্তুৱে হয়তো একে হাৰটো গতি কৰিব পাৰে, তেনেকুৱাও আছে। গতিকে দিছে বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব, বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব, বস্তু এটাই একক সময়ত, এটা সময় লাগিব, আৰু সেই বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। মই ডেফিনিশ্যনটো তোমালোকক কৈ দিছোঁ, তোমালোকে লিখি ল'বা। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। আকৌ দ্ৰুতিৰ আমাৰ কিছুমান একক আছে, SI ইউনিট। মই তোমালোকক ইউনিটছৰ সম্পৰ্কে প্ৰথম ভিডিঅ'ত দিছিলোঁ, ইউনিটছ কিয় লাগিব আমাক সেই সম্পৰ্কে তোমালোকক কৈছিলোঁ। এতিয়া SI ইউনিট কি হ'ব, SI একক, দ্ৰুতিৰ SI একক কি, দ্ৰুতিৰ SI একক কি হ'ব, আমি সেইটো উলিয়াব লাগিব। আৰু গড় দ্ৰুতি কি, সেই সম্পৰ্কে গড় দ্ৰুতি আমি উলিয়াব পাৰিম। বস্তু এটা দ্ৰুতিটোক আমি গড় কৰিলে আমি কেনেকৈ উলিয়াব পাৰিম, তাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলাটো তোমালোকক আজি মই দেখুৱাম। গতিকে দ্ৰুতিৰ SI এককটো হৈছে মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ ডিভাইডেড বাই ছেকেণ্ড, এইটো SI একক, SI একক। দ্ৰুতিৰ SI একক কি, মিটাৰ পাৰ ছেকেণ্ড, বা আমি যদি এনেকৈ চিম্বলত লওঁ, এনেকৈ মিটাৰ পাৰ ছেকেণ্ড, বা আমি MS ইনভাৰ্ছ 1 বুলি আমি ল'ব পাৰোঁ, এনেকৈ তোমালোকে দেখুৱাব পাৰা। আৰু দ্ৰুতিৰ বেলেগ এককো আছে, চেণ্টিমিটাৰ ছেকেণ্ড ইনভাৰ্ছ, বা চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, বা কিলোমিটাৰ পাৰ ঘণ্টা। আমি কিছুমান কেলকুলেশ্যন কিলোমিটাৰ পাৰ ঘণ্টাটো আমি গণনা কৰোঁ, এইবিলাক পিছলৈ তোমালোকে পাবা। গতিকে দ্ৰুতিৰ SI একক কি, দ্ৰুতি কাক বোলে মই তোমালোকক ক'লোঁ, বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। এটা সময়ত বস্তু এটাই কিমান দূৰত্ব অতিক্ৰম কৰে তাকে কি বুলি কয়, দ্ৰুতি বুলি কয়। আৰু দ্ৰুতিৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড, অৰ্থাৎ আমি চিম্বলিক মিটাৰ পাৰ ছেকেণ্ড বা MS ইনভাৰ্ছ 1 এনেকৈ লিখিব পাৰোঁ। আৰু ইয়াৰ দুটা আৰু একক আমি বেছিকৈ আমি SI এককটোহে ব্যৱহাৰ কৰোঁ, মিটাৰ পাৰ ছেকেণ্ড, এইটোৱে বেছিকৈ আমাৰ ব্যৱহাৰ হয়, মিটাৰ পাৰ ছেকেণ্ড। তাৰ আৰু আছে কিলোমিটাৰ পাৰ ঘণ্টা বা চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, এইটো আছে, সেইকেইটাও তোমালোকে চাব পাৰা। গতিকে আটাইতকৈ ব্যৱহাৰ হোৱা SI ইউনিটটো হৈছে আমাৰ মিটাৰ পাৰ ছেকেণ্ড। গতিকে দ্ৰুতি কাক বোলে, দ্ৰুতিৰ SI একক কি, খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত খুব আহে, এইটো এটা কুৱেশ্যন তোমালোকৰ, দ্ৰুতি কাক বোলে আৰু দ্ৰুতিৰ SI একক কি।
এতিয়া আমি গড় দুটি কেনেকৈ উলিয়াই এটা আমি আমাৰ ফৰ্মুলা আছে সমীকৰণ আছে সেইটো মই তোমালোকক উলিয়াই দেখুৱাইছোঁ গড় দুটি আমি কেনেকৈ উলিয়াম গড় দুটি এতিয়া গড় দুটি বস্তু এটা আমি আগতো পাইছোঁ বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্ব বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বক দুটি বোলে ধৰি লোৱা বস্তু এটা কিমান দূৰত্ব অতিক্ৰম কৰিছে আমি সেইটো ল'ব লাগিব আৰু গড় দুটি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব কিমান সময় লৈছিলে বস্তুটোৱে ধৰি লোৱা তোমালোকৰ ঘৰৰ পৰা বেলেগ এখন গাঁৱলৈ ধৰি লোৱা 40 কিলোমিটাৰ সেই 40 কিলোমিটাৰ যাওঁতে তোমালোকৰ সময় লাগিল ধৰি লোৱা 20 ছেকেণ্ড সময় লাগিল বা 20 মিনিট সময় লাগিল বা 20 ছেকেণ্ডো নহয় 40 কিলোমিটাৰ যদি যাবলৈ হয় 20 মিনিটমান লাগিব গতিকে সেই সময়টোৱে সেই অতিক্ৰম কৰা দূৰত্বটোক হৰণ কৰি দিলে আমি গড় দুটিটো পাই যাম তাৰমানে কি অতিক্ৰম কৰা দূৰত্ব ওপৰত আহিব তোমালোকৰ অতিক্ৰম কৰা দূৰত্ব আৰু অতিবাহিত সময় বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইটো আমাক লাগিব আৰু সেই বস্তুটোৱে সেই দূৰত্বটো অতিক্ৰম কৰোঁতে কিমান সময় লাগিছে সেইটো আমাক লাগিব গতিকে এই সময়টোৱে যদি আমি অতিক্ৰম কৰা দূৰত্বটো হৰণ কৰোঁ তেতিয়াহ'লে আমি গড় দুটিটো পাই যাম যদি আমি চিম্বলিক হিচাপে লওঁ যদি আমি বস্তু এটাই টি সময়ত যদি বস্তু এটা টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰে তেনেহ'লে ইয়াৰ দুটি ভি হ'ব যদি বস্তু এটা টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰে তেতিয়াহ'লে তাৰ গড় দুটি ভি হ'ব তেনে গড় দুটি কি বুলি ল'ম আমি ভি চিম্বলিক হিচাপে অতিক্ৰম কৰা দূৰত্বক আমি কি বুলি ল'ম এছ আৰু অতিবাহিত সময় টি বুলি ল'ম তেতিয়া আমাৰ ইকুৱেশ্যনটো কি হ'ব ভি ইকুৱেল টু এছ ডিভাইডেড বাই টি বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিলে আৰু কিমান সময় লাগিল এই সময়টোৱে যদি আমি অতিক্ৰম কৰা দূৰত্ব হৰণ কৰি তেতিয়াহ'লে ভি মানটো পাই যাম গড় দুটি মানটো পাই যাম এইটো ইকুৱেশ্যন তোমালোকে লিখিব পাৰিবা পৰীক্ষাত আহে দুটি কাক বোলে দুটি এছাই কক কি আৰু দুটি প্ৰকাশিত দিবা তেতিয়া এইটো প্ৰকাশিত তোমালোকে লিখিব পাৰিবা নিশ্চয় বুজি পাইছা ইয়াত তোমালোকৰ মেথমেটিকেল প্ৰব্লেম সলভ কৰিবলৈও আহে এইটো খুব ইম্পৰ্টেণ্ট তোমালোকৰ মেথমেটিকেল প্ৰব্লেম সলভ কৰিব লাগিব এই ইকুৱেশ্যনটো গতিকে এইটো হৈছে গড় দুটি উলিওৱাৰ যিটো ইকুৱেশ্যন গতিকে তোমালোকে আজি কি পাইছা সুষম গতি বিষম গতি সম্পৰ্কে তোমালোকে পালা দুটি কাক বোলে ইয়াৰ এছাইকক পালা আৰু গড় দুটি আমি কেনেকৈ উলিয়াব পাৰোঁ তাৰ এটা ইকুৱেশ্যন তোমালোকে পালা এতিয়া মই এটা সৰু গণিত তোমালোকক মই কৰি দেখুৱাব বিচাৰিছোঁ ধৰি লোৱা মই কুৱেশ্যনটো মই মুখতে তোমালোক কৈ দিম মই ইয়াত লিখি নাথাকোঁ কুৱেশ্যনটো মই লিখি নাথাকোঁ মই মুখেৰে কৈছোঁ বস্তু এটাই তোমালোকে লিখিবা নিজে বহীত লিখিবা মই কৈ গৈছোঁ বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ দূৰত্ব প্ৰথম ছেকেণ্ডত কি মিটাৰ ফাৰ্ষ্ট ছেকেণ্ডত 20 মিটাৰ তোমালোকে লিখিবা মই যেনেকৈ কৈছোঁ বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ দূৰত্ব আৰু দ্বিতীয় ছেকেণ্ডত দ্বিতীয় ছেকেণ্ডত 15 মিটাৰ দূৰত্ব
অতিক্ৰম কৰিলে তেন্তে বস্তুটো গড় দ্ৰুতি কিমান মই আকৌ এবাৰ কৈ দিছোঁ বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ দূৰত্ব আৰু দ্বিতীয় ছেকেণ্ডত 15 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে তেন্তে বস্তুটো গড় দ্ৰুতি কিমান সেইটো তোমালোকে উলিয়াব লাগিব মই কেনেকৈ কৰিব লাগে গণিত মই দেখাই দিছোঁ গণিতটো মই কৰি দেখাইছোঁ তোমালোকে চাবা প্ৰথমতে সলিউশ্যন তোমালোকে ল'ব লাগিব প্ৰশ্নত দিয়া আছে প্ৰশ্নটোত কি দিয়া আছে আমি চাব লাগিব মই এনেকৈয়ে তোমালোকক শিকাওঁ বা দিয়া আছে বুলি লিখিলেও হয় দিয়া আছে বুলি লিখিলেও হ'ব বা প্ৰশ্নত দিয়া আছে বুলি লিখিলেও হ'ব তোমালোকৰ কথা সময়টো তোমালোকে লিখিব লাগিব সময় কি দিয়া আছে সময় t 1 সেকেন্ড প্লাস 1 সেকেন্ড প্ৰথম সেকেন্ড বুলি কৈছে আৰু দ্বিতীয় সেকেন্ড বুলি কৈছে মানে 1 সেকেন্ড 2 সেকেন্ড অতিক্ৰম কৰা দূৰত্ব মই অতিক্ৰম কৰাটো নাই লিখা তোমালোকে লিখিবা অতিক্ৰম কৰা দূৰত্ব অতিবাহিত সময় তাৰমানে দূৰত্ব s কিমান কিমান দিছিলে প্ৰথম 20 মিটাৰ যোগ 15 মিটাৰ 20 মিটাৰ যোগ 15 মিটাৰ টোটাল কিমান হ'ল 35 মিটাৰ এতিয়া উলিয়াব লাগে গড় দ্ৰুতি উলিয়াব লাগে এনেকৈ তোমালোকে বনাই ল'ব লাগিব ফাৰ্ষ্ট টাইম এই গণিতটো কৰোঁতে মই যিটো গণিত তোমালোকে ক'লোঁ তোমালোকে লিখিবা ধুনীয়াকৈ বহীত বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ আৰু দ্বিতীয় ছেকেণ্ডত 15 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে তেন্তে বস্তুটো গড় দ্ৰুতি কিমান হ'ব সেইটো কুৱেশ্যন গতিকে মই এনেকৈ সলিউশ্যন লিখিব লাগে প্ৰশ্নত দিয়া আছে বা দিয়া আছে বুলি লিখিলেও হ'ব সময় t প্ৰথম ছেকেণ্ড আৰু দ্বিতীয় ছেকেণ্ড 2 ছেকেণ্ড হ'ল প্ৰথম 1 ছেকেণ্ড আৰু তাৰপিছত 1 ছেকেণ্ড 2 ছেকেণ্ড আৰু দূৰত্ব অতিক্ৰম কৰিলে কিমান s প্ৰথম 20 মিটাৰ তাৰপিছত 15 মিটাৰ টোটাল 35 মিটাৰ এতিয়া গড় দ্ৰুতি আমি উলিয়াব লাগে গড় দ্ৰুতি ভিটো থাকিব আছে গড় দ্ৰুতি ভি জুখিলে প্ৰশ্ন উঠাইছে আমি উলিয়াব লাগে মানে ইকুৱেশ্যনটো আছিলে ভি জুখিলে s ডিভাইডেড বাই t s ডিভাইডেড বাই t ভি জুখিলটো গতিকে এইটো মই মহাই দিছোঁ নজৰে পিছৰকণ মই দেখাইছোঁ কেনেকৈ কৰিব লাগে এইখন মই মহাই দিছোঁ পিছৰকণ তোমালোকে আহিল সমীকৰণ মতে সমীকৰণটো আমি পাইছিলোঁ ভি জুখিল s ডিভাইডেড বাই t ভি এছৰ মানটো কিমান পালা তোমালোকে 35 মিটাৰ আৰু টি মানটো কিমান পালা 2 ছেকেণ্ড এতিয়া 2 35 ঘন কৰা 35 2 হৰণ কৰা মই দেখাই দিছোঁ বহুতে নাজানে তোমালোকে 2 গুণ 2 ল'ব পাৰা 2 খতম 34 বুলি তোমালোকে ল'ব পাৰা 5 নামিল 1 2 7 গুণ 14 1 নামিল দশমিক দিয়া ইয়াত শূন্য হ'ল 2 5 গুণ 10 তাৰ টোটাল কিমান ওলাল 17.5 মিটাৰ পাৰ ছেকেণ্ড এইটো দ্ৰুতি একক গড় দ্ৰুতি একক এইটো দ্ৰুতি একক আমি ইয়াত আনিছোঁ 17.5 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে গড় দ্ৰুতি কিমান বস্তুটোৱে কিমান গড় দ্ৰুতি কিমান হেৰিয়ত গৈছে গড় স্পীড কিমানত গৈছে 17.5 মিটাৰ গৈছে প্ৰতি ছেকেণ্ডত এনেকৈ তোমালোকে কেলকুলেশ্যন কৰিব লাগিব এইটো মই কৰি দিছোঁ গণিতটো এইকণ তোমালোকে ধুনীয়াকৈ কৰিবা পৰীক্ষাত আহে এনেকৈ গণিত কৰিবলৈ খুব ইম্পৰ্টেণ্ট গতিকে এইটো তোমালোকে তুলিবা নিশ্চয় তোমালোকে দেখিছা স্পষ্টকৈ ওলাইছে চাগে নোলালে তোমালোকে মোবাইলটো চাইড কৰি ল'বা তোমালোকে ডাঙৰকৈ ওলোৱাকৈ ফটোটো তোমালোকে উলিয়াই ল'বা যদি ভিডিঅ'টো তোমালোকে ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা আৰু ৰঙা আখৰত থকা যিটো ছাবস্ক্ৰাইব সেই বটনটো ক্লিক কৰিবা আৰু তাত অল অপশ্যনটো আহে বেল আইকনটো দবাবা বেল আইকনত অল অপশ্যনটো আহে অলত ক্লিক কৰিবা তেতিয়া তোমালোকে নটিফিকেশ্যন পাই থাকিবা মই ভিডিঅ' বনাই দি থাকিলে তোমালোকে পাই থাকিবা গতিকে প্লিজ তোমালোকে ভিডিঅ'টো যদি ভাল লাগিছে যদি মই দিয়াখিনি যদি তোমালোকৰ ভাল লাগিছে তেতিয়া তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু
বেল আইকনটো দবাবা, অলত ক্লিক কৰিবা। আৰু ইয়াৰ পিছত মই তোমালোকৰ গড় বেগ আছে, তৰণ আছে, সেইখিনি সম্পৰ্কে আলোচনা কৰিম। আজিলৈ ধন্যবাদ। নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই শোভন বৰুৱা, বিজ্ঞান শিক্ষক। মই যোৱাটো ভিডিঅ'ত তোমালোকক ফিজিক্স পদাৰ্থ বিজ্ঞানৰ যিটো গতি চেপ্টাৰ, সেই গতি চেপ্টাৰটো মই আৰম্ভণি কৰিছিলোঁ। তাত তোমালোক গতি কাক বোলে, আৰু তাত ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট, দূৰত্ব আৰু হৰণ, দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য, দূৰত্ব আৰু হৰণ কি, সেই সম্পৰ্কে মই তোমালোকক দেখুৱাইছিলোঁ। আজি মই তোমালোকক সুষম গতি আৰু বিষম গতি, সুষম গতি আৰু বিষম গতি এই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। যিটো ইংলিছত কোৱা ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন, ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন, যিটো সুষম গতি আৰু বিষম গতি। এতিয়া সুষম গতি বুলিলে কি বুজা? আমি গতি কাক বোলে পাই আহিছোঁ। তোমালোকৰ যোৱাটো ভিডিঅ'ত তোমালোকে নিশ্চয় পাইছা, নিশ্চয় বুজি পাইছা। তোমালোকে তাত দূৰত্বৰ হৰণৰ বিষয়েও তোমালোকে পাইছা, ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট। আজি মই সেই গতিৰ এটা টপিক ল'ব বিচাৰিছোঁ, যিটো সুষম গতি আৰু বিষম গতি। এতিয়া সুষম গতি আৰু বিষম গতি কাক বোলে, সেই সম্পৰ্কে মই আলোচনা কৰিব বিচাৰিছোঁ। এটা এক্সাম্পল সহ মই তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া চোৱা, মই এটা ডায়েগ্ৰাম এইটো আঁকিছোঁ আৰু 2 নম্বৰ এইটো আঁকিছোঁ। ইয়াত এটা আছে ইউনিফৰ্ম আৰু এটা আছে নন ইউনিফৰ্ম, সুষম গতি আৰু বিষম গতি। ধৰি লোৱা বস্তু এটা সৰলৰেখা এডালেদি গৈ আছে, মানে ক'ৰবালৈ গৈ আছে, এটা যাত্ৰা পথত গৈ আছে। ধৰি লোৱা ৰৈখিকভাৱে গতি কৰিছে বুলি আমি ধৰি লওঁ। তেতিয়া মই চাম 1 ছেকেণ্ড, মই 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড, 6 ছেকেণ্ড, 7 ছেকেণ্ড মই এনেকৈ লৈছোঁ। এইটো গৈ আছে ৰৈখিকভাৱে। বস্তু এটা ধৰি লোৱা এৰ পৰা বিলৈ গৈ আছে, বি স্থানলৈ, এৰ পৰা বি স্থানলৈ গৈ আছে বস্তু এটা ধৰি লোৱা। এতিয়া তোমালোকৰ 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড, 6 ছেকেণ্ড, 7 ছেকেণ্ড মই এনেকৈ এটা সময় লৈছোঁ। 1 ছেকেণ্ডকৈ মই বাঢ়ি গৈ আছে। দেখিছা তোমালোকে, প্ৰথম 1 ছেকেণ্ড, পিছত 2 ছেকেণ্ড, মানে 1 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড, 6 ছেকেণ্ড, 7 ছেকেণ্ড বস্তু এটা গৈ আছে। প্ৰথম ছেকেণ্ডত 5 মিটাৰ গ'ল বস্তুটো। 2 নম্বৰ ছেকেণ্ডতো কিমান গ'ল? 5 মিটাৰ গ'ল। 3 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল। 4 নম্বৰটো 5 ছেকেণ্ড গ'ল, 5 মিটাৰ গ'ল 4 নম্বৰ ছেকেণ্ডতো। 5 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল, 6 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল, 7 নম্বৰ ছেকেণ্ডতো 5 মিটাৰ গ'ল। ধৰি লোৱা তোমালোকে প্ৰতিটো ছেকেণ্ডত বস্তুটোৱে কিমান মিটাৰকৈ গৈছে? 5 মিটাৰকৈ গৈছে। তাৰমানে 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এইটো 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এইটো 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এইটো 1 ছেকেণ্ডত 5 মিটাৰ গ'ল, এনেকৈ গৈ আছে। ইয়াত তোমালোকে এই গতিটোত তোমালোকে কি দেখা পাইছা বাৰু? প্ৰতি ছেকেণ্ডত বস্তুটোৱে 5 মিটাৰকৈ গৈছে প্ৰতি ছেকেণ্ডত। তাৰমানে 1 ছেকেণ্ডত 5 মিটাৰকৈ বস্তুটো গৈছে, তাৰমানে সমান, প্ৰতি ছেকেণ্ডত সমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে এনেকুৱা ধৰণৰ আমাৰ গতি কি গতি বুলি কওঁ? সুষম গতি। এনেকুৱা ধৰণৰ গতিক আমি কি বুলি কওঁ? সুষম গতি। ধৰি লোৱা সমান সময়ৰ ব্যৱধানত, মই ডেফিনিশ্যনটো তোমালোকক কৈ দিছোঁ, সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে। দেখিছা ন? সমান সময়ত, তাৰমানে 1 ছেকেণ্ডত 5 মিটাৰ, 1 ছেকেণ্ডত 5 মিটাৰ, 1 ছেকেণ্ডত 5 মিটাৰ এনেকৈ গৈ আছে। তাৰমানে সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে। এইটো ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয়।
নিশ্চয় তোমালোকে বুজি পাইছা ডেফিনিশ্যনটো মই কৈ দিছোঁ সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বোলে তাৰমানে প্ৰতি ছেকেণ্ডত 5 মিটাৰকৈ গৈছে তাৰমানে 5 মিটাৰ 10 মিটাৰো যাব পাৰে প্ৰতি ছেকেণ্ডত তাৰমানে প্ৰতি ছেকেণ্ডত সমান দূৰত্ব অতিক্ৰম কৰিছে গতিকে তেনেকুৱা গতিক আমি কি বুলি ক'ম সুষম গতি বুলি ক'ম আৰু এটা মই ডায়েগ্ৰাম কিছু তোমালোকে চোৱা ইয়াত 1 ছেকেণ্ডত ইয়াতো সময় মই লৈছোঁ 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড 5 ছেকেণ্ড 6 ছেকেণ্ড মই এনেকৈ লৈছোঁ প্ৰথম 1 ছেকেণ্ডত 5 মিটাৰ গ'ল পিছৰটো ছেকেণ্ডত 10 মিটাৰ গ'ল বস্তুটো পিছৰটো ছেকেণ্ডত আকৌ 8 মিটাৰ গ'ল পিছৰটো ছেকেণ্ডত আকৌ 15 মিটাৰ গ'ল তাৰ পিছৰ ছেকেণ্ডত গ'ল 5 মিটাৰ পিছৰ ছেকেণ্ডত গ'ল 7 মিটাৰ মানে ইয়াত তোমালোকে কি দেখিছা প্ৰতিটো ছেকেণ্ডত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ববিলাক বেলেগ বেলেগ ইয়াত তোমালোকে দেখিছা প্ৰথম ছেকেণ্ডত 5 মিটাৰ গৈছে দ্বিতীয় ছেকেণ্ডত 10 মিটাৰ তৃতীয় ছেকেণ্ডত 8 মিটাৰ হয়তো কিবা জাম পাব পাৰে ক'ৰবাত বস্তুটো গৈ আছে পোৱাৰ লগে লগে তাৰ স্পীডটো কমি গ'ল আকৌ ফ্ৰী ৰাস্তা পালে তাৰ স্পীডটো বাঢ়ি গ'ল আকৌ জাম ৰাস্তা পালে স্পীডটো কমি গ'ল তো স্পীডটো কমি গ'লে দূৰত্বটো কম অতিক্ৰম কৰিব হয় না গতিকে তেনেকুৱা আছে বস্তুটো এই গতিটো কেনেকুৱা আছে প্ৰতি ছেকেণ্ডত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ববিলাক বেলেগ বেলেগ গতিকে ইয়াৰ ডেফিনিশ্যনটো কেনেকুৱা হ'ব সমান সমান সময়ৰ ব্যৱধানত ধৰি লওক বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা গতিক বিষম গতি বোলে নন ইউনিফৰ্ম মোশ্যন নন ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয় গতিকে এইটো মই তোমালোকক ধুনীয়া ডেফিনিশ্যন মই কৈ দিছোঁ তোমালোকে লিখিব পাৰিবা সমান সমান সময়ৰ ব্যৱধানত ধৰি লওক বস্তু এটাই ডেফিনিশ্যনটো লিখিবা বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত বা সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰা গতিক সুষম গতি বা ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয় আকৌ নেক্সট ডেফিনিশ্যনটো হ'ব বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰা গতিক বিষম গতি বা নন ইউনিফৰ্ম মোশ্যন বুলি কোৱা হয় নিশ্চয় তোমালোকে বুজি পাইছা আমাৰ বেছিভাগ গতিয়ে আমাৰ বিষম গতি হয় কাৰণ ইউনিফৰ্ম গতিত আমি কেতিয়াও আমি গতি কৰিব নোৱাৰোঁ গতিকে আমাৰ বেছিভাগখিনি গতি হৈছে বিষম গতি তাৰমানে আমাৰ যিবিলাক ধৰি লোৱা গাড়ী মটৰ বা দৌৰা এনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাক চব বিষম গতিতে হয় তাৰমানে বিষম গতি আমাৰ বেছিকৈ ব্যৱহাৰ হৈছে কিন্তু সুষম গতি আমাৰ ইমান বিশেষ নাই দুই এটা এক্সাম্পল থাকিব পাৰে গতিকে নিশ্চয় তোমালোকে এইটো বুজি পাইছা সুষম গতি আৰু বিষম গতি এই সম্পৰ্কে তোমালোকে কিতাপতো চাবা তেতিয়া পঢ়িবা তোমালোকে তেতিয়া বেছিকৈ ভালকৈ বুজি পাবা ইয়াৰ পিছত এটা আছে তোমালোকৰ দ্ৰুতি বুলি এটা আছে তোমালোকে খুব ইম্পৰ্টেণ্ট পৰীক্ষাত খুব আহে মই এইটো মোহাৰি দিছোঁ খুব ইম্পৰ্টেণ্ট পৰীক্ষাত খুব আহে দ্ৰুতি খুব আহে পৰীক্ষাত যিটো কোৱা হয় ইয়াৰ ডেফিনিশ্যন আছে ধুনীয়া মই দিম দ্ৰুতি সম্পৰ্কে গতি হাৰৰ যিটো জোখমাখ সেই জোখমাখবিলাক আমি কেনেকৈ ল'ম ধৰি লোৱা ক্ৰিকেট খেল তোমালোকে দেখিছা ক্ৰিকেট খেলত এজন বলাৰে 6টা বল দিয়ে এই প্ৰতিটো বলৰ যিটো স্পীড দ্ৰুতি মানে কি স্পীড কিমান স্পীডত বলটো কৰিছে সেইটো তোমালোকে নিশ্চয় ক্ৰিকেট খেল যদি চাইছা তোমালোকে দেখিছা তাত বলটো দিয়াৰ লগে লগে তাত স্পীডটো কেলকুলেশ্যন ওলাই যায় আৰু তেওঁ 6টা বল বেলেগ বেলেগ স্পীডত তেওঁ কৰিব পাৰে হয়তো কোনোবা এটা 150ত কৰিব পাৰে
কোনোবা এটা 140ত কৰিব পাৰে, কোনোবা এটা 145ত কৰিব পাৰে, তেনেকুৱা। গতিকে সেই জোখমাখ যিবিলাক আমি দ্ৰুতি বা স্পীড, সেই জোখমাখবিলাক আমি কেনেকৈ ল'ম? তাৰমানে এইটো গতি, তাৰমানে বলটো কৈছে কি এটা গতিত কৰিছে, তাৰমানে সেই গতিৰ জোখমাখ। এতিয়া গতিৰ জোখমাখৰ বিষয়ে আমি যাবলৈ যাওঁতে ধৰি লোৱা বেলেগ বেলেগ বস্তুৱে এটা প্ৰদত্ত দূৰত্ব অতিক্ৰম কৰিবলৈ বেলেগ বেলেগ সময় ল'ব পাৰে। ধৰি লোৱা ক্ৰিকেট বল 6টা দিছে, কোনোবা এটা বল খুব স্পীডত গৈছে, ফাষ্ট, কম সময় লৈছে, কোনোবা এটা বল খুব কম স্পীডত গৈছে, গতিকে সময়টো বেছিকৈ লৈছে, তেনেকুৱা। সেইটোকে কৈছে। আৰু বস্তু বেলেগ বেলেগ বস্তুৰ যিটো প্ৰদত্ত দূৰত্ব অতিক্ৰম কৰা, যিটো অতিক্ৰম কৰিবলৈ মানে বেলেগ বেলেগ বস্তুৱে প্ৰদত্ত দূৰত্ব অতিক্ৰম কৰিবলৈ বেলেগ বেলেগ সময় ল'ব পাৰে। তাৰে কিছুমান ক্ষিপ্ৰ গতিত হ'ব পাৰে, ক্ষিপ্ৰভাৱে, আৰু কিছুমান লেহেম গতিত হ'ব পাৰে। তোমালোকে এতিয়া চলোৱা বাইক, গাড়ী কিছুমান ষ্ট্ৰং গাড়ী আছে যাৰ স্পীডটো খুব বেছি, কিছুমানৰ ইমান ষ্ট্ৰং নহয়, গতিকে তাৰ স্পীডটো কম, গতিকে স্পীড বেছি থকাটো বেছি ক্ষিপ্ৰ গতিত যাব, আৰু কম স্পীডটো লেহেম গতিত যাব। এতিয়া ক্ৰিকেট বল, স্পিন বল, তোমালোকে দেখিছা স্পিন বলটো লাহেকৈ যায়, তাৰ স্পীডটো 90, 100, তাতকৈ বেছি নহয়। কিন্তু যিটো ফাষ্ট বল কৰে, সেই ফাষ্ট বলটো তোমালোকে জানা 150, তোমালোকে জানা শোয়েব আখতাৰে কিমান স্পীডত বল কৰিছিলে, সেইটো তোমালোকে জানা, হয় না? গতিকে সেই স্পীডত যিটো বল যাব সেইটো ফাষ্টকৈ যাব, ক্ষিপ্ৰভাৱে যাব, আৰু যিটো স্পিন বল দিব সেইটো লেহেম গতিত যাব। গতিকে এনেকুৱা আছে। এতিয়া কি দিছে, বস্তুৰ গতিৰ হাৰ বেলেগ বেলেগ হ'ব পাৰে, বস্তুৰ গতিৰ হাৰ বেলেগ বেলেগ হ'ব পাৰে। আমি সেইটো আকৌ বেলেগ বেলেগ বস্তুৱে একে হাৰটো গতি কৰিব পাৰে, বেলেগ বেলেগ বস্তুৱে হয়তো একে হাৰটো গতি কৰিব পাৰে, তেনেকুৱাও আছে। গতিকে দিছে বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব, বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব, বস্তু এটাই একক সময়ত, এটা সময় লাগিব, আৰু সেই বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। মই ডেফিনিশ্যনটো তোমালোকক কৈয়ে দিছোঁ, তোমালোকে লিখি ল'বা। বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব দ্ৰুতি বোলে। আকৌ দ্ৰুতিৰ আমাৰ কিছুমান একক আছে, SI ইউনিট। মই তোমালোকক ইউনিটছৰ সম্পৰ্কে প্ৰথম ভিডিঅ'ত দিছিলোঁ, ইউনিটছ কিয় লাগিব আমাক সেই সম্পৰ্কে তোমালোকক কৈছিলোঁ। এতিয়া SI ইউনিট কি হ'ব? SI একক, দ্ৰুতিৰ SI একক কি? দ্ৰুতিৰ SI একক কি হ'ব? আমি সেইটো উলিয়াব লাগিব। আৰু গড় দ্ৰুতি কি, সেই সম্পৰ্কে গড় দ্ৰুতি আমি উলিয়াব পাৰিম। বস্তু এটা দ্ৰুতিটোক আমি গড় কৰিলে আমি কেনেকৈ উলিয়াব পাৰিম, তাৰ এটা ফৰ্মুলা আছে, ফৰ্মুলাটো তোমালোকক আজি মই দেখুৱাম। গতিকে দ্ৰুতিৰ SI এককটো হৈছে মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ ডিভাইডেড বাই ছেকেণ্ড, এইটো SI একক, SI একক। দ্ৰুতিৰ SI একক কি? মিটাৰ পাৰ ছেকেণ্ড, বা আমি যদি এনেকৈ চিম্বলত লওঁ, এনেকৈ মিটাৰ পাৰ ছেকেণ্ড, বা আমি MS ইনভাৰ্ছ 1 বুলি আমি ল'ব পাৰোঁ, এনেকৈ তোমালোকে দেখুৱাব পাৰা। আৰু দ্ৰুতিৰ বেলেগ এককো আছে, চেণ্টিমিটাৰ ছেকেণ্ড ইনভাৰ্ছ, বা চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, বা কিলোমিটাৰ পাৰ ঘণ্টা। আমি কিছুমান কেলকুলেশ্যন কিলোমিটাৰ পাৰ ঘণ্টাটো আমি গণনা কৰোঁ, এইবিলাক পিছলৈ তোমালোকে পাবা। গতিকে দ্ৰুতিৰ SI একক কি? দ্ৰুতি কাক বোলে মই তোমালোকক ক'লোঁ, বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। এটা সময়ত বস্তু এটাই কিমান দূৰত্ব অতিক্ৰম কৰে তাকে কি বুলি কয়? দ্ৰুতি বুলি কয়। আৰু দ্ৰুতিৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড, অৰ্থাৎ আমি চিম্বলিক মিটাৰ পাৰ ছেকেণ্ড বা MS ইনভাৰ্ছ 1 এনেকৈ লিখিব পাৰোঁ। আৰু ইয়াৰ দুটা আৰু একক আমি বেছিকৈ আমি SI এককটোহে ব্যৱহাৰ কৰোঁ, মিটাৰ পাৰ ছেকেণ্ড, এইটোৱে বেছিকৈ আমাৰ ব্যৱহাৰ হয়, মিটাৰ পাৰ ছেকেণ্ড। তাৰ আৰু আছে কিলোমিটাৰ পাৰ ঘণ্টা,
বা সেন্টিমিটাৰ পাৰ সেকেন্ড এইটো আছে, সেইকেইটাও তোমালোকে চাব পাৰা। গতিকে আটাইতকৈ ব্যৱহাৰ হোৱা এছআই ইউনিটটো হৈছে আমাৰ মিটাৰ পাৰ সেকেন্ড। গতিকে দ্যুতি কাক বোলে, দ্যুতি এছআই একক কি, খুব ইম্পৰ্টেণ্ট, পৰীক্ষাত খুব আহে এইটো এটা কুৱেশ্যন তোমালোকৰ, দ্যুতি কাক বোলে আৰু দ্যুতি এছআই একক কি। এতিয়া আমি গড় দ্যুতি কেনেকৈ উলিয়াই, এটা আমি আমাৰ ফৰ্মুলা আছে, সমীকৰণ আছে, সেইটো মই তোমালোকক উলিয়াই দেখুৱাইছোঁ। গড় দ্যুতি আমি কেনেকৈ উলিয়াম, গড় দ্যুতি। এতিয়া গড় দ্যুতি বস্তু এটা আমি আগতো পাইছোঁ, বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্ব, বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্যুতি বোলে। ধৰি লোৱা বস্তু এটা কিমান দূৰত্ব অতিক্ৰম কৰিছে, আমি সেইটো ল'ব লাগিব। আৰু গড় দ্যুতি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, কিমান সময় লৈছিলে বস্তুটোৱে। ধৰি লোৱা তোমালোকৰ ঘৰৰ পৰা বেলেগ এখন গাঁৱলৈ ধৰি লোৱা 40 কিলোমিটাৰ, সেই 40 কিলোমিটাৰ যাওঁতে তোমালোকৰ সময় লাগিল ধৰি লোৱা 20 ছেকেণ্ড সময় লাগিল, বা 20 মিনিট সময় লাগিল, বা 20 ছেকেণ্ডো নহয়, 40 কিলোমিটাৰ যদি যাবলৈ হয় 20 মিনিটমান লাগিব। গতিকে সেই সময়টোৱে সেই অতিক্ৰম কৰা দূৰত্বটোক হৰণ কৰি দিলে আমি গড় দ্যুতিটো পাই যাম। তাৰমানে কি, অতিক্ৰম কৰা দূৰত্ব ওপৰত আহিব তোমালোকৰ, অতিক্ৰম কৰা দূৰত্ব আৰু অতিবাহিত সময়, বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইটো আমাক লাগিব, আৰু সেই বস্তুটোৱে সেই দূৰত্বটো অতিক্ৰম কৰোঁতে কিমান সময় লাগিছে সেইটো আমাক লাগিব। গতিকে এই সময়টোৱে যদি আমি অতিক্ৰম কৰা দূৰত্বটো হৰণ কৰোঁ তেতিয়াহ'লে আমি গড় দ্যুতিটো পাই যাম, গড় দ্যুতিটো পাই যাম। যদি আমি চিম্বলিক হিচাপে লওঁ, যদি আমি বস্তু এটাই টি সময়ত, যদি বস্তু এটা টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰে, তেনেহ'লে ইয়াৰ দ্যুতি ভি হ'ব। যদি বস্তু এটা টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰে তেতিয়াহ'লে তাৰ গড় দ্যুতি ভি হ'ব। তেনে গড় দ্যুতি কি বুলি ল'ম আমি, ভি চিম্বলিক হিচাপে, অতিক্ৰম কৰা দূৰত্বক আমি কি বুলি ল'ম, এছ, আৰু অতিবাহিত সময় টি বুলি ল'ম। তেতিয়া আমাৰ ইকুৱেশ্যনটো কি হ'ব, ভি ইকুৱেল টু এছ ডিভাইডেড বাই টি, এছ ডিভাইডেড বাই টি। বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিলে আৰু কিমান সময় লাগিল, এই সময়টোৱে যদি আমি অতিক্ৰম কৰা দূৰত্ব হৰণ কৰি তেতিয়াহ'লে ভি মানটো পাই যাম, গড় দ্যুতি মানটো পাই যাম। এইটো ইকুৱেশ্যন তোমালোকে লিখিব পাৰিবা, পৰীক্ষাত আহে। দ্যুতি কাক বোলে, দ্যুতি এছআই একক কি, আৰু দ্যুতি প্ৰকাশিটো দিবা, তেতিয়া এইটো প্ৰকাশিত তোমালোকে লিখিব পাৰিবা। নিশ্চয় বুজি পাইছা। ইয়াত তোমালোকৰ মেথমেটিকেল প্ৰব্লেম ছল্ভ কৰিবলৈও আহে, এইটো খুব ইম্পৰ্টেণ্ট, তোমালোকৰ মেথমেটিকেল প্ৰব্লেম ছল্ভ কৰিব লাগিব এই ইকুৱেশ্যনটো। গতিকে এইটো হৈছে গড় দ্যুতি উলিওৱাৰ যিটো ইকুৱেশ্যন। গতিকে তোমালোকে আজি কি পাইছা, সুষম গতি বিষম গতি সম্পৰ্কে তোমালোকে পালা, দ্যুতি কাক বোলে ইয়াৰ এছআই একক পালা, আৰু গড় দ্যুতি আমি কেনেকৈ উলিয়াব পাৰোঁ তাৰ এটা ইকুৱেশ্যন তোমালোকে পালা। এতিয়া মই এটা সৰু গণিত তোমালোকক মই কৰি দেখুৱাব বিচাৰিছোঁ। ধৰি লোৱা মই কুৱেশ্যনটো মই মুখতে তোমালোক কৈ দিম, মই ইয়াত লিখি নাথাকোঁ কুৱেশ্যনটো মই লিখি নাথাকোঁ, মই মুখেৰে কৈছোঁ। বস্তু এটাই তোমালোকে লিখিবা, নিজে বহীত লিখিবা, মই কৈ গৈছোঁ। বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ দূৰত্ব, প্ৰথম ছেকেণ্ডত কি মিটাৰ, ফাৰ্ষ্ট ছেকেণ্ডত 20 মিটাৰ
তোমালোকে লিখিবা মই যেনেকৈ কৈছোঁ বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ দূৰত্ব আৰু দ্বিতীয় ছেকেণ্ডত দ্বিতীয় ছেকেণ্ডত ধৰি লওক 15 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে তেন্তে বস্তুটো গড় দ্ৰুতি কিমান মই আকৌ এবাৰ কৈ দিছোঁ বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ দূৰত্ব আৰু দ্বিতীয় ছেকেণ্ডত 15 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে তেন্তে বস্তুটো গড় দ্ৰুতি কিমান সেইটো তোমালোকে উলিয়াব লাগিব মই কেনেকৈ কৰিব লাগে গণিত মই দেখাই দিছোঁ গণিতটো মই কৰি দেখাইছোঁ তোমালোকে চাবা প্ৰথমতে সল্ভ তোমালোকে ল'ব লাগিব প্ৰশ্নত দিয়া আছে প্ৰশ্নটোত কি দিয়া আছে আমি চাব লাগিব মই এনেকৈয়ে তোমালোকক শিকাওঁ বা দিয়া আছে বুলি লিখিলেও হয় দিয়া আছে বুলি লিখিলেও হ'ব বা প্ৰশ্নত দিয়া আছে বুলি লিখিলেও হ'ব তোমালোকৰ কথা সময়টো তোমালোকে লিখিব লাগিব সময় কি দিয়া আছে সময় t 1 ছেকেণ্ড প্লাছ 1 ছেকেণ্ড প্ৰথম ছেকেণ্ড বুলি কৈছে আৰু দ্বিতীয় ছেকেণ্ড বুলি কৈছে মানে 1 ছেকেণ্ড 2 ছেকেণ্ড অতিক্ৰম কৰা দূৰত্ব মই অতিক্ৰম কৰাটো নাই লিখা তোমালোকে লিখিবা অতিক্ৰম কৰা দূৰত্ব অতিবাহিত সময় তাৰমানে দূৰত্ব s কিমান কিমান দিছিলে প্ৰথম 20 মিটাৰ যোগ 15 মিটাৰ 20 মিটাৰ যোগ 15 মিটাৰ টোটাল কিমান হ'ল 35 মিটাৰ এতিয়া উলিয়াব লাগে গড় দ্ৰুতি উলিয়াব লাগে এনেকৈ তোমালোকে বনাই ল'ব লাগিব ফাৰ্ষ্ট টাইম এই গণিতটো কৰোঁতে মই যিটো গণিত তোমালোকে ক'লোঁ তোমালোকে লিখিবা ধুনীয়াকৈ বহীত বস্তু এটাই প্ৰথম ছেকেণ্ডত 20 মিটাৰ আৰু দ্বিতীয় ছেকেণ্ডত 15 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে তেন্তে বস্তুটো গড় দ্ৰুতি কিমান হ'ব সেইটো কুৱেশ্যন গতিকে মই এনেকৈ সলিউশ্যন লিখিব লাগে প্ৰশ্নত দিয়া আছে বা দিয়া আছে বুলি লিখিলেও হ'ব সময় t প্ৰথম ছেকেণ্ড আৰু দ্বিতীয় ছেকেণ্ড 2 ছেকেণ্ড হ'ল প্ৰথম 1 ছেকেণ্ড আৰু তাৰপিছত 1 ছেকেণ্ড 2 ছেকেণ্ড আৰু দূৰত্ব অতিক্ৰম কৰিলে কিমান s প্ৰথম 20 মিটাৰ তাৰপিছত 15 মিটাৰ টোটাল 35 মিটাৰ এতিয়া গড় দ্ৰুতি আমি উলিয়াব লাগে গড় দ্ৰুতি ভিটো থাকি গৈছে গড় দ্ৰুতি ভি জুখিলে প্ৰশ্ন উঠাইছে আমি উলিয়াব লাগে তাৰমানে ইকুৱেশ্যনটো আছিলে ভি জুখিলে এছ ডিভাইডেড বাই টি এছ ডিভাইডেড বাই টি ভি জুখিলটো গতিকে এইটো মই মহাই দিছোঁ নজৰে পিছৰকণ মই দেখাইছোঁ কেনেকৈ কৰিব লাগে এইখন মই মহাই দিছোঁ পিছৰকণ তোমালোকৰ আহিল সমীকৰণ মতে সমীকৰণটো আমি পাইছিলোঁ ভি ইকুৱেল এছ ডিভাইডেড বাই টি ভি এছৰ মানটো কিমান পালা তোমালোকে 35 মিটাৰ আৰু টি মানটো কিমান পালা 2 ছেকেণ্ড এতিয়া 2য়ে 35 ঘন কৰা 35 2য়ে হৰণ কৰা মই দেখাই দিছোঁ বহুতে নাজানে তোমালোকে 2 গুণ 2 ল'ব পাৰা 2 খতম 34 বুলি তোমালোকে ল'ব পাৰা 5 নামিল 1 2 7 গুণ 14 1 নামিল দশমিক দিয়া ইয়াত 0 হ'ল 2 5 গুণ 10 তাৰ টোটাল কিমান ওলাল 17.5 মিটাৰ পাৰ ছেকেণ্ড এইটো দ্ৰুতি একক গড় দ্ৰুতি একক এইটো দ্ৰুতি একক আমি ইয়াত আনিছোঁ 17.5 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে গড় দ্ৰুতি কিমান বস্তুটোৱে কিমান গড় দ্ৰুতি কিমান হেৰিয়ত গৈছে গড় স্পীড কিমানত গৈছে 17.5 মিটাৰ গৈছে প্ৰতি ছেকেণ্ডত এনেকৈ তোমালোকে কেলকুলেশ্যন কৰিব লাগিব এইটো মই কৰি দিছোঁ গণিতটো এইকণ তোমালোকে ধুনীয়াকৈ কৰিবা পৰীক্ষাত আহে এনেকৈ গণিত কৰিবলৈ খুব ইম্পৰ্টেণ্ট গতিকে এইটো তোমালোকে তুলিবা নিশ্চয় তোমালোকে দেখিছা স্পষ্টকৈ ওলাইছে চাগে নোলালে তোমালোকে মোবাইলটো চাইড কৰি ল'বা তোমালোকে ডাঙৰকৈ ওলোৱাকৈ ফটোটো তোমালোকে উলিয়াই ল'বা যদি ভিডিঅ'টো তোমালোকে ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা আৰু ৰঙা আখৰত থকা যিটো ছাবস্ক্ৰাইব সেই বটনটো ক্লিক কৰিবা আৰু তাত অল
অল অপশ্যনটো আহে, বেল আইকনটো দবাবা, বেল আইকনত অল অপশ্যনটো আহে, অলত ক্লিক কৰিবা, তেতিয়া তোমালোকে নটিফিকেশ্যন পাই থাকিবা, মই ভিডিঅ' বনাই দি থাকিলে তোমালোকে পাই থাকিবা। গতিকে প্লিজ তোমালোকে ভিডিঅ'টো যদি ভাল লাগিছে, যদি মই দিয়াখিনি যদি তোমালোকৰ ভাল লাগিছে, তেতিয়া তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাবা, অলত ক্লিক কৰিবা। আৰু ইয়াৰ পিছত মই তোমালোকৰ গড় বেগ আছে, তৰণ আছে, সেইখিনি সম্পৰ্কে আলোচনা কৰিম। আজিলৈ ধন্যবাদ।